নমস্কাৰ বন্ধুসকল, বহুতেই নাজানে আমি যে জুবিনদাৰ ন্যায়ৰ কাৰণে আমি এটা হেশটেগ ব্যৱহাৰ কৰি আছোঁ, যিটো ভাইৰেল হেশটেগ, যিটো জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি লিখি আছোঁ। তো বহুতেই নাজানে সেইটো কেনেকৈ লিখিব লাগিব, আপোনালোকক দেখাই দিছোঁ অলপমান। আপোনালোকে ফেচবুকত পোষ্টতে হওক, কমেণ্ট ছেকশ্যনতে হওক, যিকোনো ক্ষেত্ৰতে আপোনালোকে যেতিয়া যাব, তেতিয়া আপুনি প্ৰথমতে হেছ বুলি এটা টাইপ কৰিব, হেছ টাইপ কৰিব। এনেকৈ হেছ টাইপ কৰাৰ পাছত আপুনি জাষ্টিছ বুলি লিখি দিব। স্পেলিংটো ভালকৈ চাই ল'ব, JUSTICE, জাষ্টিছ, কেপিটেল F দিব, FOR, জাষ্টিছ ফৰ, ZUBEEN, এইটো চাইছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। এইটোত আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰি আপুনি পোষ্ট কৰিব, নাইবা কমেণ্ট ছেকশ্যনতে হওক, যিমান পাৰে এইটো হেশটেগ ব্যৱহাৰ কৰক আৰু মিলিয়ন কৰি দিয়ক, যাতে গোটেই বিশ্বৰ মানুহে গম পায় যে অসমত কি হৈ আছে, আমাৰ মৰমৰ জুবিনদাৰ লগত কি অৱস্থা হৈ গ'ল, আমি কিয় জাষ্টিছ খুজি আছোঁ, চৰকাৰৰ পৰা, সকলোৰে পৰা কিয় আমি খুজি আছোঁ। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু নজনা মানুহসকলক অলপ সহায় কৰি দিব। থেংক ইউ।